ব্লাউজৰ লাইনিং কেনেকৈ কাটিব ব্লাউজৰ লাইনিং কাটিং কৰি দেখুৱাম তাৰ বাবে লাইনিং কাটিবলৈ কি কৰিব লাগে প্ৰথমতে কাপোৰখন এনেকৈ দুভাজ কৰি ল'ব লাগে তাৰ পিছত মেইন কাপোৰটো প্ৰথমে আমি বেক পাৰ্টটো কাটিম বেক পাৰ্টটো কাটিবলৈ লাইনিংৰ ওপৰত এনেকৈ বহুৱাই ল'ব লাগে যেনেকৈ আছে তেনেকৈ বহুৱাই ল'ব লাগে যিটো ফালে আমি ভাঁজ কৰিছোঁ ফল হৈ আছে সেই সাইডটো গাৰ ফালে ৰাখি এনেকৈ বহুৱাই ল'ব লাগে তাৰ পিছত আপোনালোকে যেনেকৈ আছে তেনেকৈ কাটিব পাৰে নতুবা এনেকৈ আস্তানি ল'ব পাৰে এনেকৈ আঁকি ল'ব পাৰে যেনেকৈ আছে তেনেকৈয়ে আঁকি ল'ব পাৰে এনেকৈ আঁকি ল'ব তেতিয়া সুবিধা হয় নতুনসকলৰ বাবে সুবিধা হয় যিসকল নতুন তেওঁলোকে যদি এনেকৈ আঁকি লয় তেতিয়াহ'লে সুবিধা হয় এইফালে যিমান আছে এনেকৈ সমানকৈ ৰাখি বহুৱাই ল'ব লাগে এইফালে অকণমান বেছি থাকিলেও একো নহয় এতিয়া আমি কাটি ল'ম বেক পাৰ্টটো এনেকৈ কাটি ল'লোঁ এনেকৈ কাটি ল'লোঁ এইটো আমাৰ মেইন কাপোৰ এইটো লাইনিং ঠিক তেনেদৰে ব্লাউজৰ বাকি পাৰ্ট কেইটা আপোনালোকে এনেকৈ কাটিব পাৰে তেনেকৈ কাটিব পাৰে বা আঁকি ল'বও পাৰে আঁকি নল'লেও এনেকৈ ওপৰত ভালদৰে ৰাখি লৈ লাহে লাহে সাইডে সাইডে এনেকৈ কাটিব পাৰে এনেকৈ আমাৰ দুটা পাৰ্ট ওলাই গ'ল লাইনিংৰ তাৰপিছত আমি এনেকৈ ৰৈ যোৱা কাপোৰবিলাকেৰে পাৰ্টবিলাক উলিয়াই ল'ব পাৰোঁ কম কাপোৰতে কৰিব পাৰি চাই লওঁ এই টুকুৰাটোত মই ব্লাউজৰ ব্ৰাৰ এটা পাৰ্ট এনেকৈ উলিয়াই ল'ব পাৰোঁ এনেকৈ
এটা পাৰ্ট আৰু এটা পাৰ্ট, এইটো এটা পাৰ্ট। এনেকৈ সৰু সৰু টুকুৰাৰ পৰা আমি উলিয়াই ল'ব পাৰোঁ। লাইলিনৰ কম কাপোৰতে আমি এনেকৈ কম কাপোৰতে উলিয়াই ল'ব পাৰোঁ। এই দুটা পাৰ্ট আমাৰ এনেকৈ হৈ গ'ল। এইটো পাৰ্ট আমি ইয়াত এনেকৈ উলিয়াই ল'ব পাৰোঁ। যেনেকৈ আছে তেনেকৈয়ে কাটিব পাৰে। কাটি ল'ম। ইয়াতো আমাৰ এনেকৈ দুটা পাৰ্ট এনেকৈ ওলাই গ'ল। এনেকৈ মিলাই ল'ম। এনেকৈ আমি বেৰডাল কাটি ল'ম। আমি হাতখন কাটি ল'ম। সেইখিনি কাপোৰ কম আছিলে, সেইখিনি মই ইয়াত জুখি ল'ম। 2 ইঞ্চি কাপোৰ আমাৰ কম আছিলে হাতখনৰ, 2 ইঞ্চি মই লৈ ল'ম, মানে 9.5 লৈ ল'ম মই লাইলিনটোত। এনেকৈ জুখি পেলাই মেইন ফেব্ৰিকটো মই পিছত জইন দি ল'ম। আগতে মই হাতৰ এনেকৈ হাতৰ জোখটো লৈ ল'ম। শ্বেপটো মই পিছত দি ল'ম। এনেকৈ মই দুয়োখন হাত কাটি ল'লোঁ। এনেকৈ মই আপোনালোকক লাইলিন কেনেকৈ কাটিব লাগে দেখুৱালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি মোৰ কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে আঙুলিয়াই দিব, তেতিয়াহে মই আগলৈ শুধৰাবলৈ চেষ্টা কৰিব পাৰিম। ধন্যবাদ।